পিছে তোমাক বিয়াৰ নেক্সট ইয়েৰে বাচ্চা লাগিব নে কেইটামান বছৰ ৰবা যেতিয়া হয় আৰু বেছি দেৰি হলে তোমাৰ প্ৰব্লেম হ'ব পাৰেতো তোমাৰ কেইটা বাচ্চাৰ প্লান আছে নাই এতিয়া একো ভবা নাই প্ৰথমে তুমি মোক বুজি লোৱা তাৰপিছত মই তোমাক বুজো তুমি বুঢ়া বে কি টাইপ কথা কৈছা এইবোৰ ফটুৱা কথা মানুহে বিয়া কিয় পাতে যাতে ভোক লাগিলে ঘৰতে ভাত পানী পায় বুজা নাই আমি যে মালটো খাওঁ যে আমি মদ কি নিচা কৰিবলৈ খাওঁ নেকি আমি কি নিচা কৰিবলৈ খাওঁ নেকি মদ কিহৰ কাৰণে খাওঁ ফূৰ্তি কৰিব কাৰণে একজেক্টলি এই ফূৰ্তি তই 3rd চেম তই 5th চেম মই হৈছো 7th চেম তই কম্পিউটাৰ ব্ৰাঞ্চ তই কি কম্পিউটাৰ ব্ৰাঞ্চ তই হৈছ কম্পিউটাৰ ব্ৰাঞ্চ কিন্তু আমি যে এটা সমন্বয়ৰ যিটো বান্ধোন যে আমি এই বান্ধোনটোৰ কাৰণে মালটো খাওঁ বুজিছনে আমি মদ নিচা কৰিবলৈ নাখাওঁ বুজিছ না নিচা কৰিবলৈ আমি মদ নাখাওঁ ই চোৱাৰ বাচ্চা অথনি পাই কেঁচিখন লৈ পেলাই চক লৈ কৰিয়ে আছে এইটো ৰুমতো পাৰিলে হয় কৰিব কিন্তু সি কি কৰিছে আমাৰ মাজতো সেই মাইছে চাধা কমকে দিবি বুজি পাইছনে এইটোৱে হৈছে মৰম সমন্বয়ৰ যিটো বান্ধোন সেইটো কোনে এই মেহফিলটোৱে এটা বান্ধি ৰাখিছে মেহফিলটোৰ প্ৰয়োজন আছে আমাক নাই মোক এজনী ভণ্টি লাগিবই লাগিব ঐ গৰু এই একে উশাহতে ভণ্টি এজনী আনিব পাৰি নেকি 9 মাহ লাগে 9 মাহ পুনিও যে আৰু এই হুলাটোৰ ওচৰত এইবোৰ কথা কয় নেকি পাপা তুমি কন্ট্ৰাক্টৰ হয় ন তুমি 4-5 জন মানুহ লগাই দিয়া সোনকালে হৈ যাব ও ৱাই